নমস্কাৰ বন্ধুসকল আৰম্ভ কৰিম আজি এক্সেল পাৰ্ট 4 ইয়াত থাকিব শৰ্টকাট অফ সাম এভাৰেজ কাউন্ট নম্বৰ ম্যাক্সিমাম মিনিমাম ইত্যাদি আৰু লগতে কেইটামান সিম্পল মেথ দেখুৱাম যিসকলে বিগিনাৰ্ছ তেওঁলোকৰ কাৰণে উপযোগী হ'ব গতিকে ভিডিওটো আৰম্ভ কৰা হওক এটা এখন টেবুল বনাই থৈছো যেটো আমি দেখাম সাম এভাৰেজ কাউন্ট নম্বৰ ম্যাক্সিমাম মিনিমামৰ শৰ্টকাট লগতে এটা আৰু এটা সিট আছে ইয়াত আছে সিম্পল মেথ কেনেকৈ কৰে যিসকলে জানে তেওঁলোকৰ বাবে নহয় বিগিনাৰ্ছসকলৰ বাবে এটো উপযোগী সেইকাৰণে মই পটককৈ দেখাই লৈছো সাম কেনেকৈ কৰে এটো আগৰ ভিডিওটো দেখুৱা আছে সাম ইয়াত দিব তাৰ পিছত ইয়াত অটো সামত ক্লিক কৰিলে ই সাম হৈ যাব লগতে তাৰ পিছত ডাবল ক্লিক কৰিলে ই অটোমেটিক লৈ ল'ব নেক্সট আছে সাবট্ৰেক্ট বিয়োগ কেনেকৈ কৰিব বিয়োগ কৰাৰ উপায় আছে আপোনালোকে ইকুৱেল দিব ইকুৱেল দিয়াৰ পিছত ধৰি লৈছো ইয়াৰ পৰা বিয়োগ কৰিব লাগে এটো গতিকে বিয়োগ চিন দিলে বিয়োগ চিন দিয়াৰ পিছত ইয়াত ক্লিক কৰিলে এন্টাৰ দিলে ই বিয়োগ হৈ গ'ল ইয়াক ক্লিক কৰি দিলে ই আহি গ'ল অটোমেটিক লৈ ল'লে নেক্সট আছে মাল্টিপল মানে পূৰণ কেনেকৈ কৰে পূৰণ কৰে কি প্ৰসেস ইকুৱেল দিলে আমি ধৰি লৈছো ইংলিশৰ লগত এমআইএল ৰ লগত কিবা এটা পূৰণ কৰিম নম্বৰ মই 5 পূৰণ কৰি দিছো এন্টাৰ দিব ই পূৰণ হৈ গ'ল ইয়াক ক্লিক কৰি দিব ই অটোমেটিক লৈ ল'ব নেক্সট আছে ডিভাইড কেনে কৰিব একে প্ৰসেস ইকুৱেল দিব আমি যাক ইনটু কৰিছো তাকে ডিভাইড কৰি দেখাইছো ইয়াত ক্লিক কৰিলে ডিভাইড চিন দিলে আৰু 5 মাল্টিপ্লাই কৰিছিল আমি 5 ডিভাইড কৰি দিছো ইয়াত এন্টাৰ দিব আহি গ'ল আমি 35 এৰে 5 ক পূৰণ কৰি দেখালো আৰু 5 এৰে হৰণ কৰি দেখালো নেক্সট আছে পার্সেন্টেজ কেনেকৈ লাভ আমি যেহেতু জানো ইয়াত সাবজেক্ট কিনাৰ মার্কস টোটাল মার্কস হৈছে 100 এটা সাবজেক্টৰ ইয়াত তিনটা সাবজেক্ট ইউজ কৰিছো গতিকে টোটাল মার্ক হ'ব ইয়াত 300 প্ৰথমতে আমি ইয়াত ইকুৱেল চিন ইউজ কৰিলো ইয়াত যেটো সাম উলিয়াই থৈছো সাম ক্লিক কৰিলো ক্লিক কৰাৰ পিছত ইনটু 100 আৰু ডিভাইড কৰিম 300 এন্টাৰ দিলো ইয়াত পার্সেন্টেজটো আহি গ'ল 49.66% ওলাইছে আৰু গুটেইখিনি আৰু ইমান নকৰিলো আপোনালোকে ইকুৱেল চিন দি টোটাল মার্কসটো ল'ব যেটো টোটাল তিনটা সাবজেক্ট আছে ডিভাইড 3 এন্টাৰ কৰি দিব এমআই দিলে পার্সেন্টেজ আহি যাব এটো বেসিক ফৰ্মুলা ইউজ কৰিব তাৰ পিছত ডাবল ক্লিক কৰি দিব পার্সেন্ট সময় আহি যাব নেক্সট চাইছে আপোনালোকে যেটো পার্সেন্টেজ আমাক দুটা ডিজিটৰ পিছত কেবাটাও ডিজিট আহি গৈছে এইখিনি দুটা ডিজিট কৰিবলৈ ইয়াত গৈ নাম্বাৰত ক্লিক কৰি দিব নতুবা আপোনালোকে ইয়াত ডিক্ৰিজ ইনক্ৰিজ কৰিব পাৰে ইয়াত চাব ইয়াত বাঢ়ি যাব আৰু ইয়াত দিলে কমি যাব যেটো আমাৰ দুটা লাগে ডিজিট দশমিকৰ পিছত এনে এইটো বটন ক্লিক কৰি আপোনালোকে ক্ৰমবৰ্ধ কৰিব পাৰে নেক্সট আমি ইউজ কৰিম এতিয়া শৰ্টকাট ইয়াত দেখিছে আমেৰিকা টাউন ইয়াত নাম দি লৈছো আমেৰিকা টাউন ইয়াত মোবাইল দোকান কেইখনৰ নাম আছে আৰু কি মোবাইল বিক্ৰী হৈছে যে আমি 12 Pro যে আমি 11T Pro যে আমি 11X 5G এইবোৰৰ দাম দিয়া হৈছে প্ৰত্যেকখন দোকানৰ দাম বেলেগ বেলেগ আমি ইয়াত সাম এভাৰেজ কাউন্ট নম্বৰ ম্যাক্সিমাম আৰু মিনিমাম উলিয়াম টেবুলখন এনে বনাই লোৱা হৈছে জাস্ট দেখাবৰ কাৰণে সাম এভাৰেজ এইবোৰ দেখাবলৈ প্ৰথমতে আপোনালোকে সাম লবলৈ ইয়াত প্ৰথমতে ক্লিক কৰিছিলে আগৰ ভিডিও দেখাইছো ইয়াত অটো সামত যদি ক্লিক কৰে অটো সামই লৈ ল'ব কিন্তু কিবোৰ্ডত কেনেদৰে ইউজ কৰিব প্ৰথমতে দিলে ইকুৱেল লিখিব এস ইউ এম ওপেন ব্ৰেকেট নেক্সট ইয়াৰ পৰা ধৰি ইয়াত সিলেক্ট কৰি ল'ব মাউসৰ সহায়ত আৰু ব্ৰেকেট ক্লোজ কৰিব এন্টাৰ দি দিব ই সাম লৈ ল'লে নেক্সট আছে এভাৰেজ উলিয়াবলৈ কিবোৰ্ড ফৰ্মুলা হ'ল ইকুৱেল AVERAGE এভাৰেজ লিখিলে ওপেন ব্ৰেকেট দিলে দিয়াৰ পিছত আমাক যিখিনি এভাৰেজ লাগে আমি সাম উলাই থোৱা আছে সামৰ ওপৰত এভাৰেজ উলাই ল'ব নতুবা সাম ইউজ নকৰি আমি এনেকৈ সিলেক্ট কৰিলো আৰু ব্ৰেকেট ক্লোজ কৰি এন্টাৰ দিলো এভাৰেজ আহি গ'ল নেক্সট আছে কাউন্ট নম্বৰ আমি কাউন্ট নম্বৰ মানে আপোনাৰ যিখিনি সেল আছে প্ৰত্যেকটো সেলত যদি নম্বৰ পুট হৈ থাকে ই কাউন্ট কৰি ল'ব কাউন্ট কৰিবলৈ আমি ইয়াত সিলেক্ট আছে ইয়াৰ হয়তো কাউন্ট কৰিব পাৰি ইয়াত যদি আমি কাউন্ট নম্বৰত ক্লিক কৰি দিও চাব ইয়াত গুটেইখিনি লৈ লৈছে অৰ্থাৎ মোবাইলৰ দামৰ লগতে সাম আৰু এভাৰেজ গুটেইখিনি এড হৈ গৈছে সেইকাৰণে আমি চেঞ্জ কৰিব লাগিব কিবোৰ্ডৰ সহায়ত আমি চেঞ্জ কৰিম আমাক লাগে C3 পৰা E3 সেইকাৰণে আমি C3 E3 ইউজ কৰিলো আৰু ব্ৰেকেট ক্লোজ কৰিলো এন্টাৰ দি দিব 3 অৰ্থাৎ আমাৰ কাউন্ট হ'ল 3টা নেক্সট আছে ম্যাক্সিমাম ইউজ ম্যাক্সিমামে আপোনাক কোনটো দাম সবতকৈ বেছি হেতু দেখাব সেইকাৰণে আমি ইউজ কৰিম ইকুৱেল MAX ওপেন ব্ৰেকেট দিব তাৰ পিছত এনেকৈ সিলেক্ট কৰি ল'ব আৰু ব্ৰেকেট ক্লোজ কৰিব এন্টাৰ দি দিব ম্যাক্সিমাম 51999 অৰ্থাৎ এইখন দোকানৰ সবতকৈ দামী মোবাইল হৈছে 51999 এই গুটেইবোৰ যেনেকৈ মিনিমামো ইউজ কৰিব পাৰি ইকুৱেল দিলে MIN ওপেন ব্ৰেকেট দিলে ওপেন ব্ৰেকেট দিয়াৰ পিছত এইবোৰ গুটেইবোৰ সিলেক্ট কৰি ল'লে ব্ৰেকেট ক্লোজ আৰু এন্টাৰ দি দিলে ই মিনিমাম শো কৰিব
এই গোটেইবোৰ অকল ইকুৱেল চিন দিলে তেনেকৈ কৰিলে আন বেলেগ উপায় কৰিব পাৰি যিটো ইয়াত আছে ইয়াত ক্লিক কৰি ল'ব যেনেকৈ ইয়াত দেখাইছে চাম এভাৰেজ কাউণ্ট নাম্বাৰ মেক্সিমাম মিনিমাম আমি ইয়াত চেলটোত চিলেক্ট কৰিলোঁ ইয়াত চিলেক্ট কৰাৰ পিছত ইয়াত গৈ কাৰ্চিনটো দি ইয়াত চাব আমি এভাৰেজত যদি ক্লিক কৰোঁ ইয়াৰ পৰা ইয়ালৈ লৈ ল'লে ইয়াৰ কোনটো এভাৰেজ দাম হ'ব লৈ ল'ব এভাৰেজ দাম হ'ল 52,299.2 তেনেকৈ আৰু যদি কাউণ্ট নম্বৰ ইউজ কৰোঁ ইয়াত চিলেক্ট কৰিলে গ'ল কাউণ্ট নম্বৰ যদি টিপি দিয়ে ইয়াত চাব গোটেইখিনি চিলেক্ট কৰি ল'লে আৰু এণ্টাৰ দি দিব কাউণ্ট হৈ গ'ল অৰ্থাৎ ইয়াত 10টা মোবাইলৰ দাম দিয়া আছে তাৰপিছত আছে মেক্সিমাম আৰু মিনিমাম ঠিক তেনেদৰে ইয়াত যদি আপোনালোকে চিলেক্ট কৰি ল'লে আৰু ইয়াত গৈ মেক্সিমামত ক্লিক কৰি দিয়ে এনেকৈ চিলেক্ট হ'ব আৰু এণ্টাৰ দি দিলে ইয়াত মেক্সিমাম ওলাই গ'ল মেক্সিমাম যিটো দাম সেইটো শ্ব' কৰিব তো বন্ধুসকল এয়া আছিল আমাৰ অতিকে সৰু নিয়ম ইয়াৰ দ্বাৰা আপোনালোকে শ্বৰ্টকাট ইউজ কৰিব কীবৰ্ডত আৰু লাভৱান হ'ব পাৰিব আৰু এটা ইয়াত আপোনালোকে দেখাই থওঁ চাম ওলোৱাৰ এটা সহজ উপায় আছে কীবৰ্ডত এইবোৰ ক্লিয়াৰ কৰি আপোনালোক দেখাইছোঁ ইয়াত ক্লিক কৰিলে কীবৰ্ডত থকা অল্টাৰ আৰু প্লাছ চিন ইউজ কৰিব আমি এতিয়া ইউজ কৰি দেখাম ইয়াত চেলটোত চিলেক্ট কৰি ল'ব এনেদৰে তাৰপিছত কীবৰ্ডত অল্টাৰ আৰু একেলগে প্লাছ চিনটো ক্লিক কৰিব ইয়াত চাব চিলেক্ট হৈ গ'ল আৰু এণ্টাৰ দি দিব ঠিক তেনেদৰে অটো চাম লৈ লয় আৰু বন্ধুসকল ইয়াত যিবোৰ ব্লেংক আছে বাকী দামবোৰ লোৱা নাই ইয়াত ডাবল ক্লিক কৰিলেও হৈ যাব কিন্তু গোটেইখিনিক যদি একেলগে চিলেক্ট কৰি ল'ব আপোনালোকে ইয়াৰ পাছত যদি গোটেইখিনি চিলেক্ট কৰি ল'লে আৰু ইয়াত মাউচৰ যিটো প্লাছ চিন আহিব তাত ক্লিক কৰি এনেকৈ ধৰি যদি টানি দিয়ে বাকীখিনি লৈ ল'ব অৰ্থাৎ এইটো এটা আন এটা শ্বৰ্টকাট যিটো সহায়ত আপোনালোকে অতি সহজে বাকী তলৰ টোটেলখিনি উলিয়াই ল'ব পাৰিব বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম ফিল ক্লিয়াৰ এইবোৰ টুলছৰ আৰু লগতে শ্বৰ্ট এণ্ড ফিল্টাৰ আছে ফাইণ্ড এণ্ড চিলেক্ট কেনেকৈ কৰিব এইবোৰৰ বিষয়ে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আৰু যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'টো চাব তেতিয়া ভালদৰে বুজি পাব বিগিনাৰসকলৰ বাবে অতি লাভজনক ধন্যবাদ